মানৱতা আজি সংকটত, সভ্য সমাজ আজি লজ্জিত। কোন দিশে মানৱতা? বেটি পঢ়াও বেটি বচাও শ্লোগান আজি ধোঁৱাচাঙত। মই ক'ব বিচাৰিছোঁ, ইতিমধ্যে সামাজিক মাধ্যমত প্ৰচাৰ হোৱা মণিপুৰৰ যি শেহতীয়াভাৱে দুজনীকৈ নাৰীক 140 কোটি ভাৰতীয় নাগৰিকৰ দেশত আজি বিবস্ত্ৰ হ'ল। কিয় হ'ল? কোন দিশত মানৱ সমাজ? এই বিষয়ত আজি আমি কথা পাতিম। ভাৰতীয় এগৰাকী নাগৰিকৰ সৈতে। আচলতে প্ৰতিজন ভাৰতীয় নাগৰিকৰে সমাজত ঘটি থকা প্ৰতিটো ঘটনাৰ প্ৰতিক্ৰিয়া দিয়াৰ যি অধিকাৰ আছে আৰু সেই অধিকাৰৰ ভিত্তিত আমি এই বিষয়ত আজি বি লাইভ অসমৰ জৰিয়তে আমি আলোচনা কৰিম। আৰু এই মুহূৰ্তত মোৰ লগত এগৰাকী ভাৰতীয় নাগৰিক আছে। আমাৰ বি লাইভ অসমৰ দৰ্শকক আমি কিছু কথা জনাবলৈ চেষ্টা কৰিম যে মণিপুৰত যি শেহতীয়াভাৱে যি ঘটনা হ'ল, আজি সেই ঘটনাত সৰ্বভাৰতীয় পৰ্যায়ত মানৱ সমাজক যি লজ্জিত কৰিলে আৰু এই ঘটনাৰ লৈ সাধাৰণ নাগৰিকে আচলতে কি কয়। ময়ো মোৰ তৰফৰ পৰা বি লাইভ চেনেললৈ আন্তৰিক ধন্যবাদ যাচিছোঁ। ইতিমধ্যে সামাজিক মাধ্যমত আপোনালোকে দেখিছে যে মণিপুৰত দুগৰাকীকৈ নাৰীক 140 কোটি নাগৰিকৰ দেশত আজি ৰাজপথত উলংঘ কৰা হ'ল, বিবস্ত্ৰ কৰা হ'ল। এই ক্ষেত্ৰত সৰ্বভাৰতীয় পৰ্যায়ত আজি মানৱ সমাজ লজ্জিত। কি ক'ব আচলতে? এইটো বিশেষ কৰি ভাৰতৰ যিটো মানে প্ৰশাসনিক খুব মানে দুৰ্বলতা প্ৰদৰ্শন হৈছে। আৰু যিটো ভাৰতত আজি প্ৰধানমন্ত্ৰী তেখেতৰ এটা শ্লোগান আছিল যে বেটি বচাও বেটি পঢ়াও। এই শ্লোগান দি আজি ভাৰত চৰকাৰ দখল কৰিলে। তেখেতে ভাৰত চৰকাৰখন এনেকৈ মানে চলাই আছে যে আজি ভাৰতবৰ্ষত বিভিন্ন ধৰণৰ অসাধন ঘটনা ঘটিব ধৰিছে। চাওক, এইটো আজি বিশ্ব দৰবাৰত মিডিয়াৰ যোগেদি প্ৰচাৰিত হৈছে। গোটেই বিশ্বতে এই যিটো ভিডিঅ' ভাইৰেল সেইখিনি মানে বিশ্বতে আজি মানে প্ৰদৰ্শন হৈছে। চবে গম পাই গৈছে যে ভাৰতৰ আজি কি হ'ব যাই আছে। যিটো নেকি দুজন ছোৱালীক নগ্ন কৰি পেলাই ৰাস্তাত মানে মিছিল কৰিব পাৰিছে বা ৰেলী কৰিছে। এইটো বিশ্বৰ দৰবাৰত মানুহে দেখা পায় আজি ভাৰত চৰকাৰখনক মানে হয়তো এনেকুৱা লজ্জাজনক মই মোৰ জীৱনত দেখাও নাছিলোঁ, শুনাও নাছিলোঁ। ঠিক আজি মই এই মানে দেখিব পাইছোঁ এনেকুৱা মানে নচিত ঘটনা। আৰু যে পৰৱৰ্তী ভাৰতখন যে কেনেকুৱা অৱস্থাত চলিব এইটো মানে ব্যাখ্যা কৰা নাযায়। আৰু মই এইখিনিকে ক'লোঁ। আৰু এই ক্ষেত্ৰত আচলতে বেটি বচাও বেটি পঢ়াও শ্লোগান ভাৰত ইতিমধ্যে বিজেপি শাসিত কেন্দ্ৰীয় চৰকাৰৰ আছিল। আৰু এই সময়ত যিহেতু নাৰী সমাজক আজি বিশেষভাৱে লজ্জিত কৰা হৈ আছে সৰ্বভাৰতীয় পৰ্যায়ত বিশ্বৰ দৰবাৰত। শেহতীয়াভাৱে আপুনি এই মুহূৰ্তত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু যিহেতু নেডায়ৰ আহ্বায়ক আছিল আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু যিহেতু অসম আৰু মণিপুৰ বিশেষ দূৰত্ব নহয়, গতিকে যিহেতু নেডাৰ আহ্বায়ক ইয়াতেই আছে, গতিকে এই ক্ষেত্ৰত দুইজন ব্যক্তিক আপুনি কি ক'ব? তেওঁলোকে এতিয়া মই ক'ব খোজোঁ তেওঁলোকে ফেইলিয়ৰ হোৱা বুলি মই ধাৰণা কৰোঁ। যিহেতুকে তেওঁলোকে দেশখনৰ মুৰব্বী হৈ পেলাই দেশখন ভালদৰে চলাব পৰা নাই। আমাৰ অসমৰ নেডাৰ আহ্বায়ক বা তেখেতে তেওঁ নিজে তাৰমানে গৃহ বিভাগৰ আৰু তেওঁ গৃহ বিভাগটো ভালদৰে পৰিচালনা কৰিব পৰা নাই। যাৰ কাৰণে আজি অসমৰো এনেকুৱা ফপলাস্বৰূপ ঠিক আমাৰ উত্তৰ
উত্তৰ পূৰ্বাঞ্চলতো ঠিক তেনেকুৱাই অৱস্থা হৈ গৈছে। আজি ৰাজনৈতিক ক্ষেত্ৰতে তেওঁলোকে মগ্ন হৈ আছে। জনসাধাৰণত আপোনাৰ কি হৈছে কি হোৱা নাই এইবিলাকত তেওঁলোকৰ চোৱাৰ মানে সময় নাই। তেওঁলোকে নিজৰ ৰাজনৈতিক মানে জীৱনটো লৈ পেলাই মানে বিলাসী অট্টালিকা সজাৰ মন মেলিছে, বাকী অন্য একো নাই। হয়, এই মুহূৰ্তত আচলতে এগৰাকী নাগৰিকে আজি ভাল কথা কৈছে যে আচলতে যিসকলে শাসনত আছে আৰু সেই শাসনৰ দায়িত্বত থকা ব্যক্তিসকলে হয়তো তেওঁলোকে নিজৰ কেৱল মুনাফা আদায়ৰ কাৰণে তেওঁলোকে ব্যস্ত হৈ আছে, বিলাসিতা জীৱন যাপন কৰিছে, সাধাৰণ নাগৰিকৰ গুৰুত্ব দিয়া নাই। চাই থাকক বিলাইবাচাম।